গাইজ বলক আজি আপোনালোকক দেখাম আমাৰ এটা আহি থকা বিশেষ দিনৰ প্ৰস্তুতি তো বলক আমি চাওঁ এফালে দেখিছেনে মানে পেণ্ডেল চেণ্ডেল দিয়ে আছে আৰু কাপোৰ চাপোৰ লগালি হ'ল আৰু ওপৰত আৰু এফালে আমাৰ মেইন গেটটো হৈ গৈছে আৰু মেইন গেটটো আৰু এইটো হৈ আছে আমাৰ 31 সংখ্যক শিশু যুৱ আৰু আই মাতৃ সমাৰোহৰ বাবে আৰু এইটো হৈছে আমাৰ দিনাংক 2-3 নৱেম্বৰ আপোনালোকে সকলোৱে আহিব আৰু এফালে আমাৰ নামঘৰত দেখি আহি গ'লো আৰু এইটো আমাৰ কাষতে মন্দিৰ এটাও আছে আৰু এইটো আমাৰ নামঘৰ আৰু নামঘৰৰ ওচৰত আহিলো মানে ইয়াত য'ত পতাকা উত্তোলন কৰিব তাতে মানে হেৰি ধান চান ছিটিয়াইছে সেইকাৰণে পুৰা চাৰ হয় হেৰি দিছে বেৰা দি থৈছে আৰু এইটো হৈছে আমাৰ নামঘৰ আৰু মই আহিলো এফালে আমাৰ পাঠশালা স্কুলত দেখি য'ত আমি সৰুতে পঢ়িছিলোঁ আৰু এখন আমাৰ ফিল্ড মানে আগতে আমাৰ হেৰি চেৰি ইয়াতে হৈছিল কিন্তু এতিয়া নৰে মানে পানী জমা হৈ যায় অলপমান হেৰি হোৱাৰ লগে লগে সেইকাৰণে এতিয়া মানে ইয়াত কৰিব নোৱাৰে সেইকাৰণে অলপ বেলেগ জেগাত দেখি নিব লগা হৈ গ'ল আৰু এখন আমাৰ পাঠশালা স্কুল ইয়াত মানে ধুনীয়া ধুনীয়া শিকিব লগা বস্তুৰ ছবি আঁকা আছে আৰু মই ইয়াতে বহি কিনে অলপ টাইম বহিলোঁ এতিয়া ঘৰত যাওঁ